স্বনামধন্য জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা। তাৰপিছতে অকণমান দেখাৰ সৌভাগ্য হৈছিলে ডক্টৰ ভূপেন হাজৰিকা। সকলোৰে আমাৰ ইয়াত থকা সকলোৱে চাগে তিনিজন ব্যক্তিকে মনত আছিলে। তাৰ পাছতে আমাৰ সকলোৰে আজি যোৱাকালি আমাৰ নাইকিয়া হোৱা ইয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ আছিলে। যি ক্ষতি হ'ল চাগে জীৱনত আৰু অসমীয়া সমাজে নাপাব নিশ্চয়। পালেতো সৌভাগ্যৰে কথা। আমাৰ দিনত চাগে আমি নাপাম। আজি আমাৰ 65 বছৰ আমাৰো হৈছে। গতিকে যিয়ে নহওক তেওঁ আত্মাৰ সদ্গতিৰ অৰ্থে এই চকলীয়াৰ সমূহ যুৱকবৃন্দ মিলি যি এই সৎ কাৰ্য কৰিবলৈ ল'লে, সৎ কাৰ্যৰ প্ৰথম কাৰ্যসূচী হিচাপে এই অভাজনকে আজি এই চাকিগছি জ্বলোৱাৰ প্ৰথম দায়িত্ব দিলে। ইয়াৰ পাছত দুআষাৰ ক'ম। এতিয়া সকলোৱে সহায় সহযোগিতা ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ হৃদত লৈ আগবাঢ়িছোঁ। আপোনালোকে যাতে সহায় কৰে। কৃষ্ণ প্ৰভু হে ভগৱান। এইটো ব্যৱস্থা ধুনীয়া হয়। ধূপ জ্বলোৱা ব্যৱস্থা আমি এতিয়া সিফালেও ধূপ লগাব পাৰিম। গৌতম সেইবোৰতো অকণমান মাটি অকণমান দি দিব লাগে। দিয়া আছে ধূপ জ্বলাব পাব বালি দিয়া কি এই মানে আমি চাকিবোৰ মাজে মাজে লগাই দিব পাৰিম। চবে একেলগে জ্বলাই দিবি দেই, বেছি নহয়। চবে এডাল এডাল জ্বলক, ধেৰ হ'ব। এইফালেখিনি জ্বলাব লাগে। এই মমডাল দি দিব লাগে। একদম মনে চন দেই। এইডোখৰ একদম হাবি আছিলেতো। মই স্কুলৰ পৰা আহিলোঁ, ৰাজুক ক'লোঁ বোলো এনেকৈ ইমান লেতেৰা হৈছে। এনেকৈ কাটি আছিলে বোলো হেৰিখন লাগে জেচিবিখন। লাগিছিলে